একলাই বহি বহি ভাল লগা হৈ গৈছে ইও আকৌ গেল ইয়াতো দেখা দেখি নাই আহিম বুলি কৈ পেলাই কি হ'ল এনেকৈ সময়বিলাক নষ্ট কৰিলে জীৱনটো অথলেই যাব এটা ফোন মাৰো ও বস হৌ কি হে ইয়ে আহিৰ পূৰ্বা আহিলি তই ঘৰৰ পৰা এইবাৰ কি কৰোঁ কাম বন নহয় মানুহৰ বোলো কিবা মিছনত গৈছা নেকি মিছন কৰিব দক এই ভাই নাই আৰু তাকে তই মোৰে ভাই একদম মানে ফুটা কৰি এটাও নহৈছিল লগত কি কৰোঁ তাকে ভাবি আছোঁ তাকেতো বস মোৰো একে অৱস্থাই হৈছে সিদিনা তোৰ পিতেৰ ভাঙা চাইকেল খান নদলা বাজাৰত মনে মনে বেছি থৈছোঁ হয় নেকি 500 মান টকা পাইছিলোঁ কিবাকে চলিলো এসপ্তাহমান এতিয়া ভাই একদম ফুটা কৰি এটাও নাই ভাই কি কৰোঁ তাকে চিন্তা কৰি আছোঁ মোৰো একে অৱস্থা হৈছে দক আমাৰ যি মাইৰে মৰমত দিবা পাৰা হাতু যি আছে দেখছো দে মস্ত মকমকীয়া হাতু সেইটো মই মনে মনে নটলা বাজাৰত বিক্ৰী কৰি আছোঁ কিনো বিক্ৰী কৰি আপোনাৰ ক'ৰবাত 400-500 মান পালোঁ এসপ্তাহমান চলিলো তাৰপিছত ইটা নাই আৰু বেকাৰ মানুহ কিনকি হ'লে কিনকি হ'ব তাকেতো বছ কি হ'ব কিবা এটা কৰিব লাগিছিল তাকেতো কিবা এটা উপায় নাভাবাই কে ভাই মাথা দাহানে ৰ'ব বছ ভাবি আছোঁ ৰ'ব আহাই তাকেতো ভাই কি কৰিম কি নকৰিম ভাবি তত নাপাওঁ ভাই ঘৰত যাম একেবাৰে মাই পিতেৰ খেং 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 একদম শুনি যাওঁ মানে একদম ব্ৰিটিছ নিচিনা লগা হৈ গৈছে তোক নকওঁ কি হ'ব ব্ৰিটিছ নিচিনা লগা হৈ গৈছে থাকিব ইচ্ছা নোহোৱা হৈ গৈছে মই তত আকৌ কাম বনে নাই বাচনখিনি ধুই দি বা কাপোৰখিনি ধুই দি সেইখন কৈ কি কৰোঁ ভাই তইতো গমেই পা গাঁৱৰ মালতীক ভাল পাইছিলোঁ বুজিছা আমাৰ নিচিনা বেকা চলি তাত কিয় বিয়া হ'ব তাউলা তাউলা আমাৰ হৰে কৃষ্ণ পুতাক যি তাউলা মাষ্টৰ তাক গুচি গেল দেখিছা তাতে গেছি নেকি তাউলা গুচি গেল কেনা দেখি তাউলা নেউলা উচলা ন কেনা দেখিটা উচলা হয় দাঁত কেইটা অলপ দেখোন যাই ভাবিছিলোঁ বাজে দিওঁ নেকি তাক কিন্তু ভাই ভাবিলো তাক মাৰিলি ভাই পুলিচ কেছ যাব ফাঁচি যাম ভাই লাইফটো বৰবাদ হৈ যাব সেইকাৰণে কিবা ভাবে ভাই এই চিঙাটো তো এনাই লৈ আছা ওপৰৰ চিঙা ভাবা দুখে ভাই বাবা ৰিক্সা বাবা বাবা তোৰে ভাল দে ভাই যতে ৰাতি বেলেগে আইন দিছি ভাই বেলেগে বানে আনছি আৰামছে খাইছি আৰু আশীৰ্বাদ দিছি ভাই মোৰো কেতিয়াবা বাবা চাবা হয় ক'ৰবাত আশ্ৰমত বহি থাকিবাৰ মন গৈছে ভাই এনে আন লাগি গৈছে লাইফটো ঠিকে লাগি গৈছে লাইফটো কিবা নাভাবাই কে ভাই এই এনাই থাকাটো মাইন্সত মাথা নষ্ট কৰি দিছা এনাই এচিষ্টেণ্ট হৈছে ফাফৰে কি পাই গ'লো এতিয়া কি পালি বাবা মানে মই বুজি পোৱা নাই কি বাবা মানে শুনক বছ শুনক বুজি পাইছিনে তোৰো এচিঙাৰ আছে দে ভাই মাল বেলেগ মাথা মাৰিছে কাম নকৰবা বাৰু কিন্তু তো আছে যদি কামটো হৈ যায় মালামাল হৈ যাম কৈছো আপোনাক 3 দিন 4 দিনৰ ভিতৰত ভাই কি ভাবিছে বিদ্যা পাগলা কৰি দিছে বিদ্যা মোক পিছে বস্তুখিনি যোগাৰ ক'ত কৰিবি বস্তুখিনি আপুনি টেনশ্যন নল'ব মই নলবাৰী বাজাৰৰ পৰা লৈ ল'ম পাৰিম সেই এটা কাম কৰোঁ এসপ্তাহৰ পৰা আৰম্ভ কৰি দিওঁ হ'ব দিয়ক এসপ্তাহৰ পৰা আৰম্ভ কৰি দিওঁ বঢ়িয়া মাৰ মজা এতিয়া ভাই বলক কামত লাগি যাওঁ পইচা চইচা মেনেজ কৰিবই পৰা নাই ক'বা নোৱাৰো আৰু কি কৰে আৰে বছ আনিলো মালখিনি আনিলো কি চাওক ভাই আৰে আপুনি চাই লওক এইখিনি বেলেগখিনি দাড়ি বাবাজি দাড়ি লাগে ইমান লম্বা দাড়ি দাড়ি মোৰ মাই দাড়ি এখনি মজা লাগা আহিব বছ বাপৰে এইটো মুকুট আপুনি পিন্ধি চুলি মোৰ মাই বাগচা লাগিছো মুঠতে পুৰা বাবা হ'ব লাগিব না বছ ভাই পাগলা দিছে মাই বাগচাল ৰুদ্ৰা ভাই
আরে তোর বেলেগ অ্যাসিস্ট্যান্ট বিদ্যা পাগলা করে দিছে এ র কি কিনলি বস এখনি 150 লইছি 150 টাকা লইছি বাপ রে বাপ ওগুলো কমেডি ওই কমেডি খেসরা আছে এ নিমর রাখো পশুটো হ্যাঁ কথা র এখনি বিনো বাবা লাগা হবো না ভাই একদম লাগাবো কইছো না আপনাক হ্যাঁ আরে আপনার অ্যাসিস্ট্যান্ট বুঝি বা ও মাল মাগুরে ভাই পাগলা হচ্ছে বস হ্যাঁ ও কিন্তু এটা কথা দেই চুক্তিখিনি এতিয়াই কৰি লওঁ কৰক তই মানুহ আনাৰ এইটো তোৰ সেইটোতো আনিম তই যিমান মানুহ আনিব পাৰা সিমানে তোৰ কমিশ্যন 100 টাকাত তোৰ 40 টাকা মোৰ 60 টাকা বস 50 টাকা কৈ দিওঁ নেকি 50 এটা কাম কৰ তোৰ পাঞ্চাখিনি ফিৰে দিয়া যা নালগে তই যে মানি ল বিদ্যা তই কেনে ভাল লাগে মা কথা এই সিঙাত কিন্তু তোৰ আছে দেই মা কেনে খাটাইছো গতিকে এখনি মই একবাৰ পিন্ধি যাওঁ যদি বাবা হান লাগা হয় তুমি কালিৰ পৰা কামটো আৰম্ভ কৰি দিওঁ কালিৰ পৰা কি বস আজি পৰা কৰি দিওঁ নহলি আজি প্ৰচাৰ কৰি দিওঁ তো পাগলা আহিছে আরে বস পয়সা লাগবো না তই প্ৰচাৰ কৰাৰ এইটো তোৰ প্ৰচাৰ সম্পাদক তই বুঝছা যিমান মানুহ আনিব পাৰা সিমানে তোৰ কমিশ্যন ওকে বস তুমি এখনি পিন্ধি চাওঁ বঢ়িয়া ওকে বস ভাই ইমান টাইম নগলা কি কৰি আছে অলপতে ইমান সময় লাগে না এই বস বসিনে নাই অলপ কি কৰিব গৈছে বস আরে বস বাপরে বাপ কি একদম বুঢ়িয়া বাপরে বাপ বস যাইব নেকি এ নৰে বস নৰে না সঁচাই আপনি কি বলতে বহি যাওক যাব কাম এটা কাম কৰো প্ৰথম আশীৰ্বাদটো তই লওঁ হ'ব বস বঢ়িয়া আরে বস সোনকালে বিয়াখন হওক তোৰ বিয়াৰ কিনে আকৌ পিয়াজযোৰ হওক মই বহি যাওঁ বহক বহক বহি যাওক এতে বাপৰে বাপ সত্তৰ বহি যাওঁ ভাই কটিত কাম যাব নেকি জাগাটো ফুৰালি দিগদাৰ হ'ব ভাই দাই দিয়ক নধৰিবা আজিৰ পৰা মই বাবা হৈ গলো আলোক নিৰঞ্জন আজিৰ পৰাই আমাৰ বিজনেছ ষ্টাৰ্ট এটা আমাক পইচা ঘটাৰ পৰা কোনে ৰখাব বস হয় না বস বঢ়িয়া তথাস্তু মোৰ এচিষ্টেণ্ট ইয়েছ গুৰুজী কামত লাগি যাওঁ হ'ব গুৰুজী যিমান পাৰে সিমান তুমি মানুহ অনাৰ ব্যৱস্থা কৰা হ'ব গুৰুজী মই এতিয়াই যাওঁ মই ধ্যানত বহো অ'কে বস গুৰুজী বঢ়িয়া আহিছো ओम शांति 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 ओम शांति 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 ओम शांति हे भगवान तुम्हार रूप लैसु তুমি বাঁচাবা প্ৰভু যতিয়াই গরিবক বহুত ধন সম্পত্তি দ কৰোড়পতি দ এই বৃত্তিখান কৰি যদি আমি খাব পাৰো প্ৰভু আশীৰ্বাদ দিয়া প্ৰভু তেৰিকা কথাটো অলপমান ভাবিব লাগিব এতিয়া প্ৰসাদটো মই কৰিলোঁ এটা বছৰত তাকে মানুহ মই কিনকে নাও আইডিয়া এই ছাগাল দুটা দেখোন আমাৰ মহেশ্বৰ খুৰাতে পাই গেলোঁ এই ছাগাল দুটা মই আমাৰ যদি পুখুৰীৰ পাৰৰ সেই গাছৰ তলত সেই গাছৰ তলত বান্ধি থৈ আৰু সেইফালেতো শ্মশানো আছে আৰু মহেশ্বৰ খুৰাই তো অলপ ভয়ো কৰে এইফালে যাবা
এতিয়া মহেশ্বৰ খুৰাক মই তেতিয়া মই ক'ব পাৰিম কথাটো আমাৰ বাবা আছে বাবাই চব কথা মানে প্ৰতিকাৰ দিয়ে আপুনি যাব পাৰিব কাহিওতো নাই ভাই দেখলি পিঠি গৰু বজাৰ আনিব ৰ আরে এতে যে মই ছাগাল দুটা ধরাক দি থুকিস কি হ কত বাগাল মই এই জায়গাটোত ছাগাল দুটা ধরাক দি গেছো এটা বিয়াল কিবা অলপ আগতে আহি গেছো ছাগাল দুটা হৰালি মোৰ আশাৰ হৈ দুটা ছাগাল মই বেছি মনতে 10,000 টকা পালো অ মহেশ্বৰ খুৰা মহেশ্বৰ খুৰা মোৰ ছাগাল দুটা সেই একটি টকা দি থৈ গৈছিলো কি হ'ল এতিয়া ক'ব নোৱাৰো কোনে নিছি নাই মই ভৰি গেলো ভাই মই এই দুটা ছাগাল বেছি পেলে মই চলিকে পিছত দিম এতিয়া কি কৰো কৈছো তই দেখছা নেকি বগা একদম ফুটফুটা বগা এই বালক এটা বাঘ আছে নেকি মূৰ্খৰ দৰে কথা ক'লা ক'ব পাইছা এইটো কি আপাৰ চামাৰ খাই বুলি ভাবিছা নেকি চিৰিয়াখানাত বুলি ভাবিছা অ খুৰা এটা বাঘ নাই হৈ যায় চাব মোৰ এটা কথা কৈছো আপুনি শুনখিনি এটা কথা আমাৰ যে সিফালে বাবা যে এটা উঠি এই গাছৰ তলত যি ধ্যান দিব বাহ অ শুনিছো কৈছো এই দাড়ি চাৰি আছে দাড়ি আছে সকলোতকে চুলি কেইটা অলপ হেৰি কৈছো মানে সেই বাবা মানে বহুত মানে মই নিজে প্ৰমাণ পাইছো আৰু বহুত মানুহে গৈছি মানে কিবা যদি আপোনাৰ প্ৰব্লেম আছে সেই বাবাটোক কলি বাবাটো মানে প্ৰতিকাৰ দিয়ে হয় নেকি আৰু পিছদিনা যদি হৰচিয়ে বস্তু পিছদিনা পাই যায় তেনেহ'লে লৈ যাম মোক যাব না যাম কিন্তু এটা কথা কি কথা এইটো অলপ মানে ফিজটো অলপ বেছি হ'ব ফিজ বেছিয়ে কিমান দিবা লাগিব কৈছোঁ 500 মান হ'ব মই 500 টকা দিম ছাগাল দুটা মই বেচিলি 5,000 ওপৰত পাম 5,000 ওপৰত পাব পাম হ'ব অলপমান কিবা বেছিকৈ ল'বাও পাৰে বাবাই বেছি দিবা নৰো নৰে নৰো হ'বচোন হ'ব বলকচোন বলক বাবা তাকে বাবা কিয় আহিছা আকৌ ওচৰত এই বাবাৰ ওচৰত বাবা যোৱাকালি মই পথাৰত মোৰ সেই ছাগাল দুটা এই পাঠি ছাগাল দুটা ধৰাক দি গৈছিলোঁ মই আহি পানী খোৱাৰ কাৰণে আহিলোঁ দুপৰীয়া কিন্তু ছাগাল দুটা নাই সেই ছাগাল দুটা মোৰ বৰ মৰমৰ আছিল সেই পাঠি ছাগাল দুটা 6 মাহে ভেন দেই সেই দুটাই মোৰ সম্বল গতিকে মই আজি সেই ছাগাল দুটা উদ্ধাৰ কৰি দিয়াৰ কাৰণে আপোনাৰ তাকে কিবা বিধান বিচাৰিছোঁ ক'ত পাম ক'ত নাপাম দয়া কৰি আপুনি উপকাৰ কৰক ব্যৱস্থা কৰি আছো দক্ষিণা আনিছোঁ বাবা বাবাক দি এই মই যে কৈছিলোঁ আপোনাক খুৰা দিছোঁ এতিয়া ওম বুলি 3বাৰ উচ্চাৰণ কৰ লম্বাকে ওম বুলি ক'ম ন 3বাৰ কৰ
মাথাটো আগবাঢ়াই দি লাগে দি টিকুলত हो गया मोरा खूब भय भरा रहा है हे प्रभु यार मनोकामना যাতে পূরণ হয় সকাল দুটা বগা 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 পাচি ছাগাল এটা ডাঙৰ এটা সৰু এটা ডাঙৰ এটা সৰু আগডাল বাগাতে দুটা বান্ধি থৈছা হয় হয় বাবা আগডাল বাগাতে দুটা বান্ধি তোর ছাগল মই দেখা পাইছি বাবা সুৰৰ হাত লাগছি কি বাবা পামনা বিশ্রী সুৰৰ হাত লাগছিল পামনা এই পুখুৰীটো যে পাৰ কৰিলা গৈ শ্মশান খানৰ কাষেদি সেইটো পুখুৰীৰ মিয়া বস্তি वाला গৈ আচ্ছা এই বাবাই হয় ৰখাই দিছি তাতে সেইটা কালি যাও নেকি মোৰ বস্তু পঠাই দিছো তাতে বান্ধি থৈ পলাইছি যা তোৰ মনৰ কামনা পূৰণ হ'ব তাতে যাই ছাগল চা তই পাবি হ'ব হ'ব হোৱাৰ পিছত কিন্তু বাবাক ভোগ আগবঢ়াব লাগিব পাৰিবি না হ'ব এক থালি ভোগ হ'ব আৰু এক থালি ভোগৰ বিনিময়ত পইচাটো দি যাবি হ'ব পইচা হ'ব যা কল্যাণ চাব লাগে মহাত্মা গান্ধী বাপা কি কারবারে আগদিনত যদি এই হপা ইনকাম হয়ে আর কি লাগে বে বা অ্যাসিস্ট্যান্ট তো মাইনছু দে ভাই কি বুদ্ধি ওলাইছে হে মালামাল হৈ যাম এই বাৰু আহি শুনলি গৰুৰ বজাৰ কৰিব উচিত ভেনত বহু শান্তি বগুড়া ওখানে তুমি থাকা হ্যাঁ দেখছি না দেখছো এই দুটা মোৰ পইচা আছে আজি নাপলো হয় মই সুইচাইড কৰিলো হয় দেখছি না প্রমাণ পাইছি না তোক মই কি বুলি ধন্যবাদ দিম বাবাক মই কি বুলি ধন্যবাদ দিম এই দুটা যদি মই নাপলো হয় আজি মোৰ কি হৈ গেল হয় মই কি কৈছো আপনার খুড়া এই বাবা বাবা কাৰু চাব লাগিব যাব বঢ়িয়া পিটোৰ আজিলৈকে বিয়া খান্দা বনাই বুজিছা হয় নেকি মই তাত যাম বিয়াখন হয় নে আপনার চাব কলিতে গম নাপলি হয় বিয়াটো খাব লাগলি হয় আরে মুঠত আপনি বাবার তাকে যাব চাও কালি মই যাম কালি কালি যাম ছাগল দেখি যাম হে ভাই পইচা হৈ দিবনে আৰু গছ যাব কি আছে রে বলক খুড়া বলক লৈ যা বাবা খিয়া করা বিয়া করো না আয়ুষ্মান ভব এ প্রভু বাবা এ বাবু তুই উজাক খাই ফেলে পড়ছি বিছনার পাই রাতি তুই উঠি ফেলে জাপ মারি উঠে তোর নাম কি শ্রী মানবিক দেখা বাবুর নাম তোর নাম মোর নাম শ্রী রিঙ্কু দেখা তার বয়স কিমান তারপরে 2 বছর হয়ে গেল তার স্টু চলি আছে
বুজি পাইছা নাই তাৰ ৰিষ্টটো চলি আছে তাৰ যদি ৰিষ্টটো কাটিব লগা হয় বুজি পাইছা মোৰ কথা খালি শুনি যা তাৰ যদি ৰিষ্টটো কাটিব লগা হয় তেতিয়াহ'লে তই মহাপ্ৰভুক ভোগ দিব লাগিব পেট খালি পাৰিবি না আৰু লগতে প্ৰতিকাৰ হিচাপে মই তোক ক'লো পুৱা সূৰ্য উদয় নহওঁতে বিছনা ত্যাগ কৰিবি মহিলা মানুহ বেছি শুব নাপায় বিছনা ত্যাগ কৰি এই ৰাতি শোৱা কাপোৰ দিয়ে গা পা ধুবি ভিজা পুৰাই সূৰ্য নমস্কাৰ কৰিবি তাতে একমাহ কৰিব লাগিব তাৰপিছতহে তই ফল পাবি বুজি পাইছা ঠিক আছে ভোগটো কিন্তু বাবা আগবঢ়াবি যা তই যা মাই তোৰ কল্যাণ হ'ব ওম শান্তি 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 পঞ্চাছ টকা পাৰ্টি দুৰ্বল এটা ভাল পাৰ্টি হ'লে ভাল হৈছিল 500 টকা 1000 টকাৰ আজি বেপাৰখন ভাল হ'লৈ এই এছিষ্টেণ্টেও কি বেয়া কৰিছে তাক মানুহ এনে দায়িত্ব দিছিলোঁ ই ক'ত মৰি আছে বা ই কাবাক আনছি ই মক্কেলে কাবাক আনছি বাপৰে বাপ বাপ ধ্যানত বহিব লাগিল কল্যাণ কল্যাণ কৌজন তই কিয় আহিছা বাবা মোৰ আপীটোৰ আজি বহু বছৰ ধৰি বিয়া নামাই নাই কি কৰিম কি নকৰিম এইবিলাক কথা চিন্তা কৰি কৰি আকৌ প্ৰতিকাৰ বনাই বিয়া নামানে সেইকে আপোনাৰ তাকে আহিছোঁ কিবা গাড়ীত উঠা নামা বস্তু বুলি ভাবিছা নেকি বিয়া নামিব যি হা নহয় এইটো কথা নহয় তাইৰ বয়স হৈছে বিয়া দিব লাগে মোৰ দুইটা মানুহ কি নাম আপীটো তাইৰ নাম শেৱালী দাস শেৱালী দাস হয় বাবা হয় 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 কথা পাতি আছে হয় 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 এই বাবা তোৰ ছোৱালী হয় প্ৰেমত পৰিছি কি কয় প্ৰেমত পৰিছি তোৰ ছোৱালী প্ৰেমত পৰিছি মইতো আকৌ গমেই পোৱা নাই তই কি গম পাবি তই অধি আপি প্ৰেম কৰিব হা সেইটো হয় তইতো গৰু ছাগলৰ লগত যুঁজি থকা মানুহ হা হয় তাই পকি গৈছি কি কয় বাবা আৰু যাক ভাল পাই সেই ল'ৰাটো কি কৰে জানিবা বিচৰা তই জানো বেচো বাবা বেচো কি কৰে নেকি আমাৰ যে পেচেঞ্জাৰ ট্ৰেইনখন আছে অঁ তাতে চাহ বেচে হা কি কয় সেইখন বিয়া ভাঙিব নোৱাৰি না মোৰ কামেই ভাঙা পাতা তে সেইটো লগত নালগে বিয়া দিবা বেলেগ এটা চা দক্ষিণা দিছা অঁ দিয়া নাই দক্ষিণা দি বাবা সন্তুষ্ট হ'ব এখন বিয়া ভাঙি দিওঁ এখন বিয়া ভাঙি দিওঁ এটা কাম কৰিব লাগিব তই কি কাম
তই আমাৰ গুৰুদেৱ দুই চালি ভোগ দিব লাগিব পাৰিবি না হ'ব হ'ব হা তাৰপিৰ বাপাক পাপা তোৰ দায়িত্ব আছে তই এটা কাম কৰিব লাগিব কি কাম তই একদম পুৱাই উঠি সুন্দৰ ঘৰৰ এটা মন্দিৰ আছে আছে শিৱ মন্দিৰ না হয় তই বৰ ভক্তি মানে তোৰ ভাল হ'ব তই পুৱা সূৰ্য উদয় নহওঁতে গা পা ধুই তাত চাকি বন্তি দিবি আৰু এপাত বাৰ প্ৰভুৰ নাম ল'বি বুজিছা তেতিয়া দিয়া হ'ব ভালদৰে কিন্তু আগে এইটো কাটিব লাগিব নহয় তই যিদিনা ভোগ দি যাবি তই ভোগ নিদিলেও কথা নাই ভোগৰ যিখিনি খৰচ পৰে তই সেইখিনি প্ৰভুক দি যাবি সিদিনাই তোৰ মনৰ কামনা পূৰণ হ'ব বুজি পাইছা না হ'ব বাবা দেৰি নকৰিবি নকৰোঁ নকৰোঁ দেৰি কৰিলে বিপদ তোৰেই হ'ব নহ'লে তোৰ আপিৰ পাখি গাইছি অঁ তোৰে গুচি যাব হ'ব হ'ব যা বাছা যা তোৰ কল্যাণ হ'ব যা ভক্ত যা তোৰ মনৰ কামনা পূৰণ হ'ব কল্যাণ হ'ব মহাত্মা গান্ধী বাপ্পা ঐ কি কাৰবাৰে ইনকে যদি সদায় 1500 টকা আহে মালামাল হৈ যাম বাপ্পা ঐ প্ৰভু সদায় ইনকে যাতে মিলে থাক বাপৰে চিষ্টে তোক মানিছোঁ দে ভাই কোনোবাই যদি ভাই আহে দেখা পাই সৰ্বনাশ হৈ যাব ধ্যানত গৈ ভাল লাগিল চাইকেলখন কোনে নিলা ক'ত পাম বাবা তাকে গেলি পাম নেকি বাবাই মিলাই দিব পাৰিব নেকি বাবাইতো বহুতো বস্তু মিলাই দিছে বাবাৰ তাকে যাব ভাল কি আইডিয়া লাগিছিলি হে বছ কি কৈছো মই বাপ্পা ঐ না এই 2 ঘণ্টাত এই চাও হা বাপৰে বাপ এই লো তোৰ কমিশ্যনটো লো বুঝছে না আজি কমিশ্যনটো লো এখনি মোৰ কমিশ্যন বুঝছে না আমি তোৰ যিমান তই কাষ্টমাৰ আনিব পাৰা সিমানে তোৰ বেনিফিট বুজি পাইছে না হ'ব বছ হ'ব বছ আপোনাৰ এই হিস্যই দিয়া বুদ্ধি কোনোদিনত থলে নাযায় বঢ়িয়া বঢ়িয়া ৰ পিছে কি আৰু বছ চাইকেলটো কি কৰিলি বছ মই চুৰ কৰিছো চাইকেলখন কৰিছে না চুৰ মানে কি বেলেগ জেগাত থৈ আহিছো তাইও গম নাপাবি ক'ত থৈছে আপোনাৰ এই পুখুৰী পাৰত যে চাইকেলকেইটা যি বান্ধিছিলো তাৰে তলত যে একডাল আহত গছ যি আছে সেই তাতে থৈ আহিছো থৈছে না আৰু বোলে মানুহ ইমান আহ যোৱা নকৰে না হয় ন কিয় জানা মই মানুহটো আহিলে ক'ব নালাগিব তাকেতো জানি থক একদম সেই আহত গছৰ তলত সেই যে আমাৰ জিৰণি চৰাটোৰ পিছফালে হয়নে বঢ়িয়া মালামাল হৈ যাম আৰে বছ মালামাল হৈ যাম ভাই BMW মাৰ্চিডিজ দৌৰাব পাৰিম ভাই কেইদিনমান ৰলছ ৰয়েছ আহি যাব মজা বিদ্যা এন্থৰ এই কাৰবাৰ গন্ধ বাবা ইয়াৰ গৰু চুৰ কৰি আনি পেলাই লোকে থব থৈ পেলাই এন্থে এই বেপাৰ কৰি আছে মোৰ চাইকেলখনো এই কৰিছে এন্থে এন্থৰ এই বেপাৰ নহ'ব গাঁৱৰ মানুহ খবৰ দিওঁ মই গাঁৱৰ মানুহ খবৰ দিওঁ যাই পেলাই কি হ'ল আহ নাই ফৰপাতো নাই আজিতো বন্ধে হোৱা নাই কি মানুহ আনিম বুলি ক'লা
বুঝলাক বা ক'তবা গেলি আজিও 2000 মান টকা ইনকাম হ'লে ভাল আছিল ও বস শেষ কি হ'ল খেদি আছে কিয় মানুহ হানে গম পাইছি আমাৰ কথা কি হে নাচু মই শুনি আছিলো বোধ হয় হা হে নাচু এই বলক খেদি আছে বলক বলক এই